নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। এই ভিডিঅ'টোত আমি বিশেষভাৱে উল্লেখ কৰিম যে যিহেতু চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰীয়ে উত্তীৰ্ণ হ'ব তেওঁলোকক কলেজত যি এডমিশ্যন ল'বৰ বাবে সেই ছাত্ৰীসকলক কি কৰা হ'ব, চৰকাৰৰ তৰফৰ পৰা 10,000কৈ টকা ইতিমধ্যে দিব বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে। গতিকে সেইটো বিষয়ৰ ওপৰতে আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে যে কোনসকল ছাত্ৰীয়ে এই টকাটো পাব আৰু কেনেধৰণে এই টকা পাব সেই সকলোখিনি চাবৰ বাবে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। আৰু যদিহে চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা আৰু ন'টিফিকেশ্যন বেলটো অলত ক্লিক কৰি থ'বা, যাতে ভৱিষ্যতে আমি যিখিনি আপডেট দি থাকোঁ সেই আপডেটখিনি অতি সোনকালে তোমালোকে পাব পাৰা। গতিকে ব'লা এতিয়া পলম নকৰি আমি ভিডিঅ'ৰ মাজলৈ যাওঁ। আপোনালোকে দেখিব যে মেট্ৰিকত 5 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়ে, পাছো কৰে ছোৱালী 50%, কিন্তু কলেজত এডমিশ্যন ইমান ছোৱালীয়ে নলয়। কিয় নলয়? ল'ৰা আৰু ছোৱালী দুইটাকে কলেজত পঢ়োৱা ইমান সহজ কামো নহয়। ছোৱালী এজনীক ভাল দৰা পালোঁ, বিয়া দিলোঁ, গিৰিয়েকে পঢ়াই যদি পঢ়াব আৰু দেউতাক মাকে কিমান কৰিব। প্ৰথম মই শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈ নামভৰ্তি বিনামূলীয়া কৰি দিলোঁ, অলপ এডমিশ্যন বাঢ়িলে। কিন্তু পিছত মোক ছোৱালীবিলাকে লগ পালে কয়, দাদা এডমিশ্যনটোতো ফ্ৰী হয়, কিন্তু অহা যোৱা কৰা টকা, খোৱা বোৱা, কিতাপ আমাৰ ঘৰৰ কষ্ট হয়। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে এই বছৰ মেট্ৰিকত যিমান ছোৱালী মেট্ৰিক পাছ কৰিব সকলোৰে বেংক একাউণ্টত বিনামূলীয়া নামভৰ্তিৰ উপৰিও স্কুটি চাইকেলৰ উপৰিও সকলোৰে একাউণ্টত আমি 10,000 টকাকৈ আমি সোমাই দিম, যাতে তেওঁলোকে কলেজত পঢ়িব পাৰে। আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যোনে ডিগ্ৰীত এডমিশ্যন ল'ব তেওঁলোকক 12,500 আৰু যোনে ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব তেওঁলোকক 15,000। এটা কিছুমান মোক ল'ৰাই কৈছে, মামা আমাক নিদিয়ে নেকি? মই বোলো ৰখ, আমি মহিলাৰ পেটৰ পৰাহে জন্ম হৈছোঁ, মাৰ পেটৰ পৰাহে জন্ম হৈছোঁ, গতিকে প্ৰথম ছোৱালীখিনিক দি লওঁ। কোনোবা আছে নেকি এটা ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা? নাই নহয়। এতিয়া মই ভগাই লৈছোঁ যে ল'ৰাৰ পঢ়াৰ দায়িত্বটো দেউতাক মাকে ল'ব আৰু ছোৱালীৰ পঢ়াৰ দায়িত্বটো মামাই ল'ব। হ'ব, আমি দায়িত্বটো ভগাই লৈ লৈছোঁ। চবেই চব কাম কৰিলে ল'ৰাও স্কুলত যাব, ছোৱালীও স্কুলত যাব। শ্ৰদ্ধাৰ